মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহু দিনৰ মূৰত এটা তোমালোকৰ বাবে বহুত ইন্টাৰেষ্টিং ভিডিঅ' আজি লৈ আনিছো তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা কাৰণ এই ভিডিঅ'টো তোমালোকৰ বহুত কামত আহিব মই তোমালোকৰ কমেন্ট বিলাকৰ পৰাই জানিব পাৰিছো যে তোমালোকৰ বহুতৰে এপিএসসি ইউপিএসসিৰ প্ৰতি ইন্টাৰেষ্ট আছে কিন্তু এপিএসসিত অসমীয়া লিখিব পাৰি না নাই এপিএসসিত ইন্টাৰভিউ অসমীয়াত দিব পাৰি না নাই ইংৰাজী নাজানিলে অসুবিধা হ'ব নেকি এই মানে সমস্যাবিলাক বা এনেকুৱা ধৰণৰ কিছুমান চিন্তা সকলোৰে মনত নিশ্চয় আহে যিবিলাকৰ বাবে ভয়তে হয়তো কিছুমানে প্ৰিপাৰেচন নকৰিব গতিকে প্ৰিপাৰেচন কৰাৰ আগত তোমালোকে এই কথাখিনি ক্লিয়াৰলি জানি লোৱা উচিত আৰু মই তোমালোকক এটা কথা কওঁ যেহেতু মই মাজে সময় ইকনমিক্সৰ ক্লাছবিলাক দি আহিছো ইকনমিক্সৰ ক্লাছবিলাকত মই সদায় তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰো কাৰণ হায়াৰ তোমালোকে জানা এপিএসসি ইউপিএসসি যেতিয়া পৰীক্ষা দিয়া হয় 1.5-2 বছৰ ধৰি মানুহে প্ৰিপাৰেচন কৰে কিয় কৰে কাৰণ একদম লো লেভেলৰ পৰা বেসিক কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব লগা হয় গতিকে আজি যদি তুমি যেখিনি পঢ়া কনসেপ্ট বিলাক যদি ক্লিয়াৰ কৰি গৈ থকা পিছত কষ্ট কমিব আজি মই ইকনমিক্সৰ ক্লাছ কৰাওতে সেইভাবে কি কৰো যে ডাইৰেক্ট প্ৰশ্নৰ উত্তৰটো দিয়াৰ পৰিৱৰ্তে কনসেপ্টটো বুজাই দিবলৈ চেষ্টা কৰো যাতে সেই টপিকটোৰ ওপৰত যি প্ৰশ্ন আহিলেও তুমি কৰিব পাৰা কাৰণ মই যেটো প্ৰশ্নৰ উত্তৰ লিখি দিম পৰীক্ষাত তেনেকৈ নুসুধিব পাৰে বেলেগ ধৰণে কৰিব পাৰে গতিকে যেনেকৈ সুধিলেও যাতে উত্তৰটো দিব পাৰা আৰু এপিএসসি ইউপিএসসিৰ বাবে সদায় কনসেপ্ট ক্লিয়াৰ লাগিব সেইভাবে বহুত পঢ়িবলগীয়া হয় এতিয়া মূল কথা হ'ল এপিএসসি ইউপিএসসি পৰীক্ষা দিবলৈ যাওতে বিশেষকৈ ইন্টাৰভিউত অসমীয়া মই এপিএসসিৰ কথা বিশেষকৈ ক'ব বিচাৰিছো ইউপিএসসি তোমালোকে নিশ্চয় জানাই হিন্দী ইংৰাজী লাগিব এপিএসসিত ইংৰাজী নাজানিলে অসুবিধা হ'ব নেকি তোমালোকে জানি হয়তো সুখী হ'বা যে এপিএসসিত তোমাৰ ইন্টাৰভিউ বোৰ্ডৰ মেম্বাৰসকলে অসমীয়াতে ল'ব হয়তো আমি কিছুমান ইংৰাজী শব্দ ডেইলি ইউজ কৰো যাৰ অসমীয়াই হয়তো আমি নাজানো হয়তো অসমীয়াহে শিকিবলগীয়া হ'ব পাৰে গতিকে ইন্টাৰভিউ ভয় আতৰ কৰি দিয়া দ্বিতীয়তে লিখিব পাৰি না নাই অসমীয়াত মই গম পোৱা মতে অসমীয়াত লিখিব নোৱাৰি কিন্তু ইংৰাজীতে লিখিব লাগিব তোমাৰ যি সাবজেক্ট কিন্তু তাতে তুমি ইচ্ছা কৰিলে মই গম পোৱা মতে কিছুমান কোটেশন দিব পাৰা অসমীয়াত সংস্কৃতত কাৰণ অলৰেডি এপিএসসি টপাৰ এজনে কৈ গৈছিল যে তেওঁ মানে সংস্কৃত অসমীয়া ইত্যাদিত বিভিন্ন কোটেশন ইউজ কৰিছিল গতিকে তোমালোকে নিশ্চয় এপিএসসি সম্পৰ্কত এটা ক্লিয়াৰ আইডিয়া পাইছা ভিডিঅ'টোৰ পৰা গতিকে ভৱিষ্যতে যদি এই এক্সাম বিলাক দিম বুলি ভাবিছা পিছতটো কষ্ট কৰিবই লাগিব কিন্তু এতিয়া যদি কনসেপ্ট বিলাকো ক্লিয়াৰ কৰি যোৱা নম্বৰ লাগিব নম্বৰৰ কাৰণে পঢ়া কিন্তু কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িবা তেতিয়া ভৱিষ্যতে অন্তত কষ্টটো কমি যাব